উন্নয়নৰ নামত যিটো মানে 100 বছৰত দুৰ্নীতিৰ পাহাৰ গৰিছিলে BPF আৰু হাগ্ৰামা মহিলাৰী উন্নয়নৰ নামত যিমানখিনি ৰাইজৰ টকা আহিছিলে এই টকাবিলাক ঘটিছিলে হাগ্ৰামা মহিলাৰী আৰু BPF আজি আপোনালোকে দেখিবলৈ পাইছে যে তেখেতসকলৰ দিনত কেনেকুৱা ধৰণৰ কেলেংকাৰী হৈছিলে 2900 কোটি টকাৰ তেখেতসকলে লাইবিলিটি কেলেংকাৰী কৰি থৈ গৈছে আমাৰ 4টা বছৰত 18 পইচাও কেলেংকাৰী হোৱা নাই 18 পইচাও আমি ধাৰ কৰি চৰকাৰ চলোৱা নাই গতিকে বড়োলেণ্ডৰ 35 লাখ জনগণৰ লক্ষ্য ৰাখি 26টা জনগোষ্ঠীক লক্ষ্য ৰাখি আমি চৰকাৰ চলাইছিলোঁ আৰু UPPL মডেলৰ ৰাজনীতিক বড়োলেণ্ডক শান্তি প্ৰতিষ্ঠা কৰা আগুৱাই নিয়াৰ কাৰণে আমি কাম কৰিম 26টা জনগোষ্ঠী নিজৰ আত্মা সন্মান লৈ ভাষা সংস্কৃতি লৈ জীয়াই থাকিব পাৰে ইয়াৰ কাৰণে UPPL সদায় দায়িত্ব ল'ম আৰু দায়িত্ব লৈ কাম কৰি যাম মাটি বাৰীৰ বহুত এলিগেশ্যন আছিলে মাটি কিনিব নোৱাৰে বেচিব নোৱাৰে আজিকালি মাটি কিনিবও পাৰে বেচিবও পাৰে ৰেজিষ্টাৰো কৰিব পাৰে সব কুছ কৰিব পাৰে